হেল্ল' এভৰিৱান, মই আজি আহিছোঁ লগৰ কেইজনীৰ লগত কৃষি অধিৱেশন চাব। মানে আমাৰ মৰিগাঁও মহাবিদ্যালয়ৰ খেলপথাৰতে 3দিনীয়া কাৰ্যসূচীৰে হৈ আছে। আৰু এইফালে চাওকচোন, বিভিন্ন ধৰণৰ চৰাইকেইটা ইমান মৰম লাগিছে। আৰু এইফালে আমি 3জনীয়ে ফটো দুখনমানো উঠি ল'লোঁ। আকৌ এইফালে হৈ আছে বাণিজ্য মেলা। বিভিন্ন ধৰণৰ সাজপাৰ, পিঠা পনাৰ পৰা ধৰি সকলোবোৰে ৰখা হৈছে ইয়াত। আৰু এইফালে আকৌ জুমকাৰ ফালে আকৰ্ষিত হ'ল। এইফালে মোৰ বহুদিনৰ মূৰত স্কুল ফ্ৰেণ্ড এজনী লগ পাই গ'লোঁ আৰু এয়া মোৰ নতংকী। আৰু এইফালে ভোজনালয় কক্ষত আমাক খুৰা এজনে ভাত খাবলৈ মাতি লৈ গ'ল। আৰু এইফালে চাওক ৰাতিৰ ভিউটো। অলপ পিছতে কে মোহন আৰু বিশিষ্ট ব্যক্তিসকলে ইয়াত প্ৰগ্ৰেম কৰিব। আৰু এইফালে চাওক, বিভিন্ন ধৰণৰ শাক পাচলি আৰু বিভিন্ন ৰঙৰ কবিসমূহ ৰাখিছে। আৰু আকৌ আমি এইফালে খাবলৈ আহি গ'লোঁ, মুঠতে খাবলৈ এৰাত নাই। ধুনীয়াকৈ খালোঁ, ফুৰিলোঁ।